আধুনিক প্ৰযুক্তিবিদ্যাৰ উত্থানৰ লগে লগে সংবাদপত্ৰৰ বা সংবাদ জগতখনলৈ বহুবোৰ পৰিৱৰ্তন অহা দেখা গৈছে। আমাৰ অসমৰ ক্ষেত্ৰতো তেনে বহু পৰিৱৰ্তন আমাৰ চকুত বা সকলো সচেতন লোকৰে চকুত ধৰা পৰিছে। তাৰ ভিতৰত উল্লেখযোগ্যভাৱে যে এসময়ত অকল বাতৰি কাকত বা স্যাটেলাইট নিউজ চেনেলৰ ঠাইত এতিয়া বহুবোৰ অঞ্চলত ৱেব পৰ্টেল কিছু সৃষ্টি হৈছে আৰু তাৰ জৰিয়তে ৱেব পৰ্টেলবিলাকে মানুহক নানান ধৰণৰ বাতৰি বা বিশ্লেষণ তেওঁলোকে আগবঢ়াই আহিছে। সাধাৰণতে এখন গণতান্ত্ৰিক সমাজ ব্যৱস্থাত আমি যিহেতু সংবাদ মাধ্যমক গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ বুলি কওঁ, এনেধৰণৰ পৰ্টেল বা এনেধৰণৰ সংবাদ সেৱাৰ যিবোৰ মাধ্যম তাৰ সংখ্যা বৃদ্ধি হোৱাটোৱে আচলতে এটা সুস্থ গণতন্ত্ৰৰ পৰিচায়ক বুলিয়ে সাধাৰণতে মানুহে ভাবি লয়। কিন্তু অসমত মাজে মাজে দেখা গৈছে যে ৱেব পৰ্টেলৰ সংখ্যা বৃদ্ধিয়ে কেতিয়াবা দৰ্শক বা শ্ৰোতা ৰাইজৰ মনত বিভ্ৰান্তিৰো সৃষ্টি কৰিছে। তেনে এক প্ৰেক্ষাপটতেই এটা বিশেষ ৱেব পৰ্টেল যোৱা কেইদিনমানৰ পৰা মই চাবলৈ লৈছোঁ বা তেওঁলোকৰ বহুবোৰ অনুষ্ঠান বা বাতৰি পৰিৱেশন কৰাৰ যিটো ধৰণ সেইটো দেখি মোৰ মনলৈ প্ৰত্যয় আহিছে যে এইটো ৱেব পৰ্টেল আচলতে দৰাচলতে সত্যনিষ্ঠ সাংবাদিকতাৰ প্ৰতি উৎসৰ্গিত কেইজনমান মানুহে এইটো নিৰ্মাণ কৰিছে বা এইটো আৰম্ভ কৰিছে। মই ক'ব খোজা ৱেব পৰ্টেলটোৰ নাম হ'ল স্কাই নিউজ আছাম আৰু বিশিষ্ট সাংবাদিক আৰু এই ছপা মাধ্যম আৰু যিটো আমি স্যাটেলাইট চেনেল বুলি কওঁ দুয়োটাতে কাম কৰাৰ অভিজ্ঞতা থকা বেদব্ৰত বৰাও এইটো ৱেব পৰ্টেলৰ লগত সংযোজিত হৈ আছে আৰু তেওঁলোকে এই অসমৰ ভাষা সাহিত্য সংস্কৃতিৰ প্ৰতি তেওঁলোকৰ যে এক টান আছে, এক যে বুজাব নোৱাৰা আনুগত্য আছে, তেওঁলোকৰ বাতৰি তেওঁলোকৰ বিশ্লেষণৰ মাজত প্ৰকাশ পাইছে। আৰু তেওঁলোকৰ বৰ্তমানৰ প্ৰকাশ হোৱা বা প্ৰচাৰিত হোৱা যিখিনি বাতৰি বা বিশ্লেষণ বা আলোচনা সেইখিনি কথাই আচলতে মানুহৰ মনলৈ এক আশাৰ বতৰা কঢ়িয়াই আনিছে। গতিকে মই ভাবোঁ অনাগত সময়ত স্কাই নিউজ অসমৰ আমি যেতিয়া সুন্দৰ ভৱিষ্যত কামনা কৰিম তাৰ লগতে এইটোও আশা ৰাখিম যে তেওঁলোকে প্ৰথম পৰ্যায়তে যিটো মানদণ্ড বা যিটো মাত্ৰাত তেওঁলোকে অনুষ্ঠানবোৰ প্ৰচাৰ বা প্ৰসাৰ কৰিবলৈ সক্ষম হৈছে ভৱিষ্যতেও যাতে তাতকৈও আগবাঢ়ি যায়, কাৰণ তেওঁলোক নিজেই নিজৰ প্ৰতিযোগী হোৱাৰ এক ধৰণৰ প্ৰতিচ্ছবি মই দেখা পাইছোঁ আৰু সেইখিনি কথাৰেই এই স্কাই নিউজ অসমৰ এই যিটো অনাগত যাত্ৰা সেই যাত্ৰাক মই শুভকামনা জনাইছোঁ আৰু আশা কৰিছোঁ অসমৰ দৰে এখন প্ৰান্তীয় আৰু সীমামূৰীয়া ৰাজ্যই যিবোৰ সমস্যাৰ সন্মুখীন হ'ব লাগে সেই সমস্যা নিৰসন কৰাৰ ক্ষেত্ৰত আৰু মানুহৰ মাজত সচেতন ৰাইজৰ মাজত তাক সঠিকভাৱে যুক্তিসিদ্ধভাৱে ব্যাখ্যা বিশ্লেষণ কৰাৰ ক্ষেত্ৰত স্কাই নিউজ আছাম সফল হ'ব। ধন্যবাদ।